এইবাৰ মন্ত্ৰী কন্যাৰ সৈতে জুবিন গাৰ্গৰ শিকাৰ মন্ত্ৰী যোগেন মোহনৰ কন্যা ধ্যানী মোহন এইগৰাকী ধ্যানী মোহনৰ সৈতে জুবিন গাৰ্গে এইবাৰ আৰম্ভ কৰিছে শিকাৰ এক নতুন অভিযান পিছে কি নতুন পৰিকল্পনাত নামিছে জুবিন গাৰ্গ এখন নতুন সিনেমা শিকাৰ আৰু বাহিৰৰ প্ৰডাকশ্যন লণ্ডনৰ প্ৰডিউচাৰ কেইবাদিনো শ্বুট কৰিম আমি আৰু মই অকণমান দুদিন দেৰিকৈ আহিছোঁ কাৰণ মোৰ শ্বট দেৰিকৈ আছিলে হয় দেৱাংকৰ বৰগোহাঁইৰ পৰিচালনাৰে এয়া নতুন অসমীয়া ছবি শিকাৰৰ দৃশ্যগ্ৰহণ মৰাণৰ খোৱাং চাহ বাগিচাত বিগত কেইবাদিনো ধৰি বাহৰ পাতি আছে 125 জনীয়া ইউনিটটোৱে চাহ বাগিচা কেন্দ্ৰিক কাহিনীৰ এই ছবিখনত এক আদিবাসী যুৱকৰ চৰিত্ৰত মুখ্য ভূমিকাত অভিনয় কৰিছে জুবিন গাৰ্গে কৰিছে ছবিখনৰ সংগীত পৰিচালনাও চাহ বাগিচাৰ ষ্টৰী চাহ বাগিচাৰ পৰা ষ্টাৰ্ট হয় হৈ পেলাই গৈ ষ্টৰীটো গৈ লণ্ডন পাইগৈ তেনেকুৱা ধৰণৰ ষ্টৰী আৰু একশ্যন ছেকশ্যনো আছে সেইবিলাক লণ্ডনত হ'ব মই কিতাপবিলাক কৰিছোঁ বাগানীয়ালৰ কাৰণে মিউজিকৰ কাম মই অলমষ্ট ফিনিছ কৰিছোঁ বাহিৰৰ আৰ্টিষ্ট আৰু বহুতে কাম কৰিছে বাহিৰৰ কেমেৰামেন বাহিৰৰ ষ্টাণ্ট মাষ্টাৰ আছে তেওঁলোকে কাম কৰিছে এই ছবিখনতে দৰ্শকে নায়িকাৰ চৰিত্ৰত দেখিবলৈ পাব এখন নতুন মুখ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহনৰ কন্যা ধ্যানী মোহনক খোৱাং আৰু টিংখাং চাহ বাগিচাত চলি থকা দৃশ্যগ্ৰহণত এইদৰে ব্যস্ত হৈ আছে মন্ত্ৰী কন্যাগৰাকীও কৰি বহুত ভাল লাগিছে বহুত ইম্পৰ্টেণ্ট মানুহৰ লগত মই কাম কৰিবলৈ সুযোগ পাইছোঁ ভেৰি গ্ৰেটফুল ভেৰি লাকি আশা কৰোঁ আপোনালোকে ভাল পায় কেৱল মন্ত্ৰী কন্যাৰ অভিনয়তে নহয় ছবিখনত নতুনত্ব প্ৰদানৰ উদ্দেশ্যে অনা হৈছে বলিউড আৰু হলিউডৰো কেইবাগৰাকীও অভিনেতা अच्छा लग रहा है क्योंकि ये फर्स्ट टाइम मैं किसी एसएमएस फिल्म में काम कर रहा हूँ और ये एक नेगेटिव रोल है विलन का और मेरे साथ 2 एक्टर और हैं तो हम तीनों विलन प्ले कर रहे हैं और जब भी कोई चीज़ आप फर्स्ट टाइम करते हैं तो एक अलग ही किस्म का उत्साह होता है फिर एक रीजनल फिल्म है वो भी आसाम की तो ये पहला एक्सपीरियंस है और आई लुक फॉरवर्ड टू इट 30% দৃশ্যগ্ৰহণ অসমতে হোৱাৰ বিপৰীতে ছবিখনৰ 70% দৃশ্যগ্ৰহণেই কৰা হ'ব লণ্ডনত জুবিন গাৰ্গৰ লগতে পত্নী গৰিমা শইকীয়া গাৰ্গৰো আশা ৰাইজে মৰমেৰে আদৰি ল'ব ছবিখন ভাল চিনেমা হ'ব বুলি আশা কৰিছোঁ বেলেগ ধৰণৰ আৰু অকণমান আনকনভেনশ্যনেল চ' নেক্সট ইয়েৰ ৰিলিজ কৰিম আমি খুব ভাল লাগিছে এটা নতুন এক্সপিৰিয়েঞ্চো আৰু বহুত কথা শিকিবলৈ পাইছোঁ গতিকে এখন ভাল ছবি হ'ব বিগ ছুপাৰ বিগ বাজেটৰ মৰাণৰ পৰা পূৰ্ণানন্দ শইকীয়া আৰু টিংখাঙৰ পৰা ত্ৰিদীপ ভট্টাচাৰ্য ৰিপৰ্ট ND24